টিস্যু লৈ ল টোটেল মাৰ কোন দেখাস না 3 দিন হল না 3 দিন পিছত খাই আছা না কি পলাই লৈ যাম নেকি এটা গিফট কি বাদ দিছে করোনা জায়গা নেই বোতল মধ্যে করছি হাই রে দেখছেন কি করছে হাবিজুর क्या कर रही हो तुम बेटा इधर हेलो गाइस वेलकम टू आवर चैनल आसि ब्लॉग सो गाइस আজি আমি যাবলৈ লৈছো বপেটত লৈ আৰু আমি কিহৰ বাবে যাম কিবা কাৰণত যাম সো গাইস সকলোবোৰ কৈ আছো সো ভিডিওখন স্কিপ নকৰি প্লিজ চাই থাকক সো গাইস ফাইনালি আমি ৰেডি হলো এতিয়া গৈ আছো বাইক লৈ পুৰা ঘৰৰ পৰা ওলাই আছো তো চাই থাকক সো গাইস এতিয়া আমি ঘৰৰ পৰা ওলাই লৈ পিনে যাবলৈ ষ্টাৰ্ট কৰিলো তো গাইস চাই থাকক এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ যতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী সংগীতা হৃদয়ত গাইস আমি এখন পেলাম সর্ব ফ্লাইওভার আমি এখন মোর জীবনরে যৌবন ফাইনালি আহি আমি মেজিৰ সেট পালো আৰু এতিয়া আমি আছো বেকি ব্ৰিজ তো এটা চাৰিওফালৰ মানে পৰিৱেশটো আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম তো চাই থাকক তুমি জানা তুমি জানা মোর কামনার মোর বাসনা তুমি ছবি মরম কণা তুমি জানা তুমি জানা কি হল মানে ইয়াত ৰখিলো কিহৰ কাৰণত মানে গাইস মোৰ বহুত পিয়া লাগছিল তো তাৰ কাৰণে ইয়াত ৰখি পিনে আমি পানী খাই পিনে আছো ইফালে চাওক গাইস মন্দিৰ আৰু এতিয়া আমি গাইস ইয়াৰ পৰা ওলাই আছো আৰু আমি এতিয়া যাম মেজিলৈ তো চাই থাকক মানে গাইস কথাটো কি হল আপোনালোকক আমি এতিয়ালৈকে কোৱাই নাই মানে আমি মেজিৰ ওচৰত আহিছো কিহৰ কাৰণে হঠাৎ কি মানে আহিলো কিবা কাৰণত আহিছো বা কিবা ৰিজন আছে নো তো গাইস আমি আজি আহিছো আমাৰ এটা লগৰ ফ্ৰেণ্ডৰ বাৰ্থডে গাইস তো তাৰ কাৰণে আমি আহিলো তো চাই থাকক গাইস আগতে আমি আমাৰ বাইকখন তাতে পাৰ্কিং কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই আছো গাইস এতিয়া আমি আছো মেজিৰ ৰিসৰ্টৰ ভিতৰত তো ইয়াৰ চাৰিকাষৰ পৰিৱেশবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাই থাকক চাওক গাইস তাতে এটা স্কুটি ৰখা আছে আৰু আই লাভ মেজি বুলি এটা ধুনীয়া ফটো শ্বট লোকেশ্যন কেবিন হয় মৰম মোৰলে খপাৰ ভাৱনাতে দিন মোৰ ৰাতি একা সিফালে মোৰ মিতাই কি কৰি আছে গাৰ্লফ্ৰেণ্ডৰ লগত হে কি কৰি আছে বে কথা পাতি আছে না গার্লফ্রেন্ডের লগত যা কেলা এদিকে দেখো এখানে কেক পুরো রেডি আর ওদিকে আমাদের লোক সবাই বসে আছে হাবিজুর কিছু কবি সুন্দর সুন্দর সেরি সব গাজারের মতো রে ভাই তুই কি পাইছ ও রিঙ্কি इधर आओ बैठो तेरा कुछ बोल ये देखो पर्सनल बातें कर रही क्या भाई सो हातখন ধুই পিনে এতিয়া ইফালে যাম কাৰণ ইফালে এতিয়া কেক কাটিব আমাৰ ফ্ৰেণ্ডে তো সকলোবোৰে ৰৈ আছে তাতে তো আমি এতিয়া পলক ইফালে যাওঁ 40 এর মধ্যে 34 পাইছি হাইয়েস্ট আমি আছি কি ইন্টারভিউ দিলেন এটা হ্যাঁ কি ইন্টারভিউ দিলেন 3.5 আমি কোন দিয়ে মুখ দিয়ে ফরেস্ট গার্ড 1 স্টার তো নি কি নিগাইছুন নাইস হলে দোস্তের বার্থডে আজকে কার অনেক ইন্টারভিউ দিয়ে হ্যাঁ পরে 3টা বাজে করছি ওখানে তোমার বহুত কষ্ট হলো যাই ইন্টারভিউ লাইনে ধরে খারি আছিল এসব কারণে জায়গা নেই বোতল মধ্যে করছি আই রে দেখছেন আমি তাই কথা শুনছেন ওদিকে ডাইরেক্ট দোস্তের মতো এনাই বলছি আচ্ছা মানে কথাটো হল আমাৰ ফ্ৰেণ্ডৰ বাৰ্থডে তো তাৰ কাৰণে তাই সোনকালে ইয়াতে আহি গৈছে ডাইৰেক্ট ইন্টাৰভিউ কৰা
চাওক মোক সিহঁতে কি কৰি দিছে মোৰ লগৰ কেইটাই হাতত মানে পুৰা কাপোৰ একেবাৰে পুৰা ফুল নষ্ট হৈ গৈছে হাতত ইফালে অ' গড কি কৰি দিছে মোক চোৱাইলোঁ হাতখন ধোৱাৰ কাৰণে চুপ করে দেখো ওখানে কি করছে হাবিজুর হাবিজুর क्या कर रही हो तुम बेटा इधर बेटा शरम पाइছে না লাস্ট পাইছা তুমি না টুঙ্কেল মামু হ্যাজ বিন কামিং চাও কেনকে sang ও ভাই কেনকে খাই আছে ও কি কৈ আছা ফ্রেন্ডের বার্থডে পার্টি দিকে সারাদিন না খাই রয়েছে বেচারা 3 দিন কোন দেখাস না 3 দিন হল না 3 দিন সুদ খাই আসা না বালকে খা বালকে তুমি মিতা টিস্যু ले लो টিস্যু ইফালে ৰিংকিৰ বাৰ্থডেৰ গিফ্টবোৰ আহিছে বহুত এটা লৈ যাম নেকি পলাই লৈ যাম নেকি এটা গিফ্ট কি বা দিছে কোনে কোনে নাজানো চ' নলওঁ এনেই কৈছোঁ জাষ্ট আমি তো এতিয়া আমি ৰুমলৈ যাম বেলি মাৰ গৈ আছে আৰু এতিয়া আমি ঘৰলৈ যাম তো মোৰ লগত মোৰ ফ্ৰেণ্ড যাব এতিয়া ঘৰলৈ আৰু ইফালে তো পুৰা বিজি গাৰ্লফ্ৰেণ্ডৰ লগত পানীখনত বহুত এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ ফ্ৰেণ্ডবোৰৰ লগত তো মানে ভিডিঅ'খন ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব तब तक लिए बाय बाय फिर मिलते हैं नेक्स्ट वीडियो में